নমস্কাৰ, মই অংকিতাই আজি আপোনালোকলৈ লৈ আহিছোঁ অন্য এটা মিঠাই ৰেচিপি, যিটো মোৰ ছোৱালীয়ে আজি বহুত দিনৰ পৰা লাগি আছিলে বনাবৰ বাবে। সেইবাবে মই ভাবিলোঁ মই বনাইছোঁ যেতিয়া আপোনালোককো দেখুৱাওঁ, নহয় জানো? আহক চাওঁ তেতিয়াহ'লে কি বনাইছোনো, কেনেকৈ বনাইছোনো এই মিঠাইবিধ। আৰু দেখি পেলাই গম পাইছেই চাগে মইনো কি বনাইছোঁ। হয়, ৰসগোল্লা বনাইছোঁ। আৰু তাৰ বাবে মই গাখীৰ লৈ লৈছোঁ, আৰু গাখীৰখিনি মই গৰম কৰি লৈ পেলাই ভিনেগাৰ দি ফালি লৈছোঁ। আৰু এইদৰে গাখীৰখিনি ফালি লোৱাৰ পিছত এইদৰে চানা হৈ যাব। চানাখিনি তেতিয়া এখন কাপোৰত এইদৰে চেকি লৈছোঁ। চেকি লৈ পেলাই অলপ সময়লৈ পানীখিনি যাবৰ বাবে ৰাখি থ'লোঁ। আৰু তাৰপিছত এইখিনি মই এইদৰে প্লেট এখনলৈ উলিয়াই লৈছোঁ, আৰু তাতে এচামুচ মই ময়দা মিলাই দিছোঁ। আপুনি 1 লিটাৰ গাখীৰত এচামুচ ময়দা মিলালেই হ'ব। আৰু তাৰপিছতে এইখিনি হাতেৰে মিহিকৈ ভাঙি লৈছোঁ। লৈ পেলাই আৰু এইখিনি আটা মঠা দি একদম ধুনীয়াকৈ মঠিব লাগিব, খুব কোমল হ'ব লাগিব, যাতে মানে লাডুটো বনাওঁতে ফাটি নাযায়। তেনেকৈ হাতেৰে হেঁচি হেঁচি মঠি ল'লোঁ। আৰু তাৰপিছত এয়া এনেকৈ গোল কৰি ল'লোঁ হাতেৰে। বৰ টান কৰিব নালাগে, লাহে লাহে এনেকৈ ঘূৰাই থাকিলেই হ'ল। গোল গোল কৰি ল'ব লাগে। গোল গোল কৰি মই এইখিনি এটা এটাকৈ গোল কৰি পেলাই মই গোটেইখিনি গোটাই ল'লোঁ। তাৰপাছতে আনফালে কেৰাহী এখনতে এবাতি মানে 1 কাপ চেনি দিছোঁ, আৰু সেই একেটা কাপেৰে 5 কাপ মই ইয়াত পানী দিছোঁ। আৰু গাখীৰখিনি ফালিলেও দেখিব জুখি পেলাই চালে সেই কাপটোৰে 1 কাপেই হ'বগৈ। তাৰপাছতে সেইখিনি যেতিয়া পানীখিনি উতল আহিলে, চিপ চিপ হ'ব নালাগে, ভালকৈ খালি উতল আহিব লাগে। তাতে তেতিয়া এই বলকেইটা যে বনাই ৰাখিছিলোঁ, এই বলকেইটা মই তাতে দি দিলোঁ। এটা এটাকৈ দিছোঁ, একেলগে দিব নালাগে, এটা এটাকৈ দিব লাগে, নহ'লে একেলগে দিলে চব লাগি ধৰিব পাৰে। আৰু গেছটো এইফালে কমাই লৈছোঁ। লৈ পেলাই আৰু অকণমান সময়ৰ বাবে মই এইখিনি ঢাকি ৰাখিলোঁ। ঢাকি ৰাখি পেলাই তাৰপাছত চাওকচোন লাহে লাহে এইবোৰ ফুলি আহিলে কেনেকৈ ৰসগোল্লাকেইটা, নহয় জানো? কিমান সৰু সৰু আছিলে, এতিয়া কিমান ডাঙৰ হ'ল। আৰু সিজিছেনে চাবলৈ এনেকৈ ঠাণ্ডা পানী বাতি এটাতে দি দিলোঁ। যেতিয়া তললৈ